আসসালামু আলাইকুম। আপোনালোক সকলোকে মোৰ চেনেললৈ স্বাগতম জনাইছোঁ। আজি আহিছোঁ আপোনালোকৰ মাজলৈ আকৌ এটা নতুন ৰেচিপি লৈ। আজিৰ ৰেচিপিটো হৈছে অন হাজবেণ্ড ডিমাণ্ড নিউট্ৰেলাৰ কোপ্তা। নিউট্ৰেলাৰ কোপ্তা বনাবৰ বাবে প্ৰথমে মই কেইটামান নিউট্ৰেলা পানীত তিয়াই ৰাখিলোঁ। প্ৰায় 10 মিনিটমান তিয়াই ৰখাৰ পাছত সেই নিউট্ৰেলাখিনি পানীৰ পৰা তুলি মই মিক্সাৰ গ্ৰাইণ্ডাৰত এটা মিডিয়াম সাইজৰ পিঁয়াজ দি গ্ৰাইণ্ডিং কৰি ল'লোঁ। গ্ৰাইণ্ডিং কৰাৰ পাছত মই নিউট্ৰেলাৰ সেই মিক্সাৰখিনি এটা বলত উলিয়াই ল'লোঁ। তাৰ পাছত সেই মিক্সাৰখিনিত মই লাহে লাহে আমাৰ অন্য ইনগ্ৰেডিয়েণ্টছবিলাক দি যাম। যেনে প্ৰথমে মই তাতে এটা কণী ভাঙি পেলাই দিম। কণী হৈছে এটা বাইণ্ডিং এজেণ্ট, যি নিউট্ৰেলাখিনি মেল খাই যাবলৈ নিদিয়ে। তাৰ পাছত তাত এচামুচ আদা নহৰু পেষ্ট দিম। আদা নহৰু পেষ্টত আদাৰ পৰিমাণটো অকণমান বেছি হ'লে ভাল হয়। তাৰ পাছত তাত ঘৰত তৈয়াৰ কৰা মছলা এড কৰিম। তাৰ পাছত তাত আকৌ ঘৰত তৈয়াৰ কৰা ৰং জলকীয়াৰ গুড়ি ব্যৱহাৰ কৰিম। অকণমান স্পাইচি হ'লে মানে খায়ো ভাল লাগে দিয়কচোন। তাৰ পাছত তাত হালধি অকণমান দিম। সোৱাদ অনুযায়ী নিমখ দিছোঁ। এচামুচ কৰ্ণফ্ল'ৰ দিছোঁ, যাতে আমাৰ নিউট্ৰেলাৰ কোপ্তাকেইটা তেলত দিয়াৰ পাছত মেল খাই নাযায়। ধুনীয়াকৈ যাতে আমাৰ যিখিনি আমি সামগ্ৰী ইউজ কৰিছোঁ সেইখিনি বান্ধ খাই থাকে। তাৰ পাছত গোটেই মিশ্ৰণটো আমি ভালদৰে মিলাই ল'ম। সেইখিনি ভালদৰে মিলাই লোৱাৰ পাছত আমি গেছত এখন কেৰাহী পাতিম। কেৰাহীখন গৰম হ'লে তাত আমাৰ আন্দাজমতে তেল দিম। তেলখিনি কিন্তু ভালদৰে গৰম হ'বলৈ দিব আকৌ দেই। তেলখিনি ভালদৰে গৰম হোৱাৰ পাছত মই সেই তেলখিনিত অকণমান ৰং জলকীয়াৰ গুড়ি দিম। ৰং জলকীয়াৰ গুড়ি দিলে কি হয় জানে, আমাৰ যিটো পকৰি বা কোপ্তা হ'ব তাৰ কালাৰটো বিৰাট ধুনীয়া আহে। এতিয়া মই আমাৰ পেষ্টখিনিৰ পৰা সৰু সৰু লাডু আকাৰেৰে অকণমান চেপেটা কৰি পেলাই এটা এটাকৈ বড়ি বনাই তেলত দি যাম। গেছৰ ফ্লেমটো আকৌ মিডিয়াম কৰি ৰাখিব দেই, নহ'লে আমাৰ কোপ্তাকেইটা জ্বলি যাবও পাৰে। এই গোটেই প্ৰচেছটোত আমি গেছৰ ফ্লেমটো মিডিয়ামৰ পৰা ল' কৰি ৰাখিম। কোপ্তাকেইটা এটা ছাইড যেতিয়া ভালদৰে টান হৈ যাব, ৰঙচুৱা হৈ যাব, তেতিয়া আমি লাহে লাহে সেই কোপ্তাকেইটা উল্টাই দিম। সাৱধান হ'ব কিন্তু দেই, যিহেতু নিউট্ৰেলাৰ কোপ্তাটো খুব কোমল হয়, সেইকাৰণে ভাঙি যোৱাৰ চান্স থাকে।
খুব সাৱধানেৰে কোপ্তাকেইটা লৰাই দিব। মোৰ কিন্তু এটা ভাঙি গ'ল আকৌ দেই। আজিকালি যিহেতু বতৰ ঠাণ্ডা কৰিছে, এনেকুৱা কিছুমান বস্তু খাই ভাল লাগে। অকণমান জ্বলা হ'লেও ভাল লাগে। তাৰ লগতে আপুনি যদি ঘৰতে বনোৱা চাটনি হয়, তেতিয়াতো আৰু টেষ্টি লাগে। পকৰীকেইটা যেতিয়া ভালদৰে সিজিব, ভালদৰে টান হ'ব, যেতিয়া অলপ তাত ক্ৰিস্পিনেছ আহিব, তেতিয়া আমি এখন প্লেটত সেই পকৰীকেইটা নমাই দিম। এখন প্লেটত সেই পকৰীবোৰ ধুনীয়াকৈ সজাই ছাৰ্ভ কৰিব আৰু গৰমে গৰমে খাব। যদি আপোনালোকৰ মোৰ এই ৰেচিপিটো ভাল লাগিছে, তেনেহ'লে লাইক, কমেণ্ট আৰু ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব। থেংক ইউ।